এভৰিৱান মোৰ প্ৰথমটো ডেইলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ। সদায় ভাবি থাকোঁ বনাম বুলি, কিন্তু টুকটুকৰ লগত এনি টাইম লাগি থাকিব লাগে, সেইকাৰণে সময় নাপাওঁ। কিন্তু আজি ভাবিলোঁ বনাওঁ, অলপ যি হয় হ'ব আৰু। আজি আমাৰ কাৰণে এটা বিশেষ দিন। আমাৰ জীউৰ মানে মোৰ দাদাৰ ছোৱালী, তাইৰ 1 month কমপ্লিট হ'ব। গধূলিকৈ নাম প্ৰসংগ আছে, নামতি আহিব। এতিয়াও কোনোবা আহিব আলহী, ভাবিলোঁ বনাই দিওঁ, স্মৃতি হিচাপে ৰৈ যাব। তেন্তে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ, যিমানখিনি পাৰোঁ দেখুৱাই থাকিম। এইফালে টুকটুকে খেলি আছে। ইমান দিন ধুবুৰীত আছিলোঁ যে কাকো ঘৰৰ মানুহ লগ পোৱা নাছিল, ৰুমৰ ভিতৰতে সোমাই থাকিব লগা হৈছিল। কালি অহাৰ পৰা পূৰা খেলি আছে, সি দৌৰি আছে, কাকো নামাতেও, অকল খেলি আছে, দৌৰি আছে। টুকটুক হাই কৈ দিয়া, টুকটুক সেইফালে চোৱা, চোৱা হাই কৈ দিয়া। নকয়, সি পূৰা খেলাত ব্যস্ত। হাই দিয়া, হাই। এইফালে আমাৰ পেহী চাহ খাই আছে, টোপনি মাৰি আছে। তাই এনি টাইম টোপনিয়ে মাৰি থাকে, অকল ভোক লাগিলে উঠে। এইফালে পেহীয়েকে লৈ আছে, হাই কৈ দি। খানা ৰেডি হৈ গ'ল। আজি চিৰা দিছোঁ তাক, গাখীৰেদি ঘিউ দি বনাই। এইফালে তাৰ নটংকি, খাব লাগিলে বিৰাট দিগদাৰ, নেখায়, বিৰাট জোৰ কৰি খুৱাব লাগে। নিজে খাব খোজে, খুজি কিনে এইবিলাক কৰি থাকে সি। মা আৰু পেহীয়ে গুড়া খুন্দি আছে, লাৰুৰ কাৰণে নামত লাৰু দিব। ঢেঁকীত গুড়া খুন্দি আছে। চব এইফালে নাচ লাজ কৰে পেহী। ফালে আমাৰ দাসে গাড়ী ধুই আছে, কিবা ক'বা? গাড়ী ধুই আছে, গাড়ীখন এইকেইদিন বাহিৰতে আছিল, তাত সেইকাৰণে লেতেৰা হৈছিল বহুত, আজি ধুই আছে। হাই দিয়া একবাৰ। ঠগীৰ যোগাৰ কৰি আছে বৰমা, চোৱা নাৰিকল কাটি আছে বৰমাই। এইফালে আমাৰ সৰু, কি কাটি আছা তই? কমলা আৰু কি? তাই হাঁহিতে পাগলে হৈছে। এইফালে পেহী লাৰু বনাই আছে, পেহী লাৰু চাও। আমাৰ পেহী হাঁহিয়ে থাকে। এয়া লাৰু। এইফালে আমাৰ টুকটুক, টুকটুক চাও। ইও উঠিব। এইটো আমাৰ ধুনু। টুকটুকক ল'বই টাইম পোৱা নাই, পুৱাৰ পৰা ইটো সিটো কৰি আছো। টুকটুক চাই দিয়া, খাই দিয়া বা। তাৰ শান্তি মই লোৱা নাই না আজি। এতিয়া তাক অলপ চাফা কৰি দিওঁ, গা চা ধুৱাই দিওঁ, তাৰপিছত লগ পাই আছোঁ। অলপমান ভগৱন্তৰ ওচৰত এখন শৰাই আগবঢ়াই দিছে, সেইখিনি দিয়াতে থওঁতে অনেক সিদ্ধান্ত হ'ব পাৰে। সকল দশকে মৰিখন কৰি আগন্তক লৈকে শুদ্ধভাৱে দিব পৰা শক্তিবন্তী কৰা এইফালে আমাৰ বুটৰ টোপোলাবোৰ বান্ধি আছে, লাৰু জ্বালা বটা দিয়ে। আমাৰ এইফালে মানুহবিলাক নাম প্ৰসংগ হোৱালৈ নৰখে, সেইকাৰণে আগতে বান্ধি থৈ দিয়ে, তাৰপিছত দি দিয়ে ভগাই যোনে যায়। এইফালে আটা মুঠি আছে,
তো আমাৰ খুৰা এইটো মাজু দুটা এই মাংস আৰু ইয়াত কিবা হৈ আছে নেকি এই ঘুগনি জিও আমাৰ তাই টোপনিয়ে মাৰি আছে আমাৰ টুকটুকে কান্দি আছে টোপনিৰ পৰা উঠিছে উঠি কত নাথাকে পাপাকে ল'ব লাগে কান্দি দিছে আমাৰ ঘৰৰ সন্মুখখিনি বিৰাট ধুনীয়া আগফালে পথাৰ আছে আমি গোটেইকেইটাই ফটো উঠিলোঁ ৰিলছ বনালোঁ টুকটুকৰ লগতো অলপ খেলিলোঁ আমি কেইটাই তাৰ গাটো অসুস্থ সেইকাৰণে বিৰাট দিগদাৰি কৰি আছে এতিয়া অলপ খেলিলে আমাৰ লগত এতিয়া মামাকৰ লগত খেলি আছে নহয় আগমুৱাকে আহা ইফালে আহা আগমুৱাকে আহা এইফালে টুকটুকে পাপাকৰ লগত দৌৰি আছে খেলি আছে আমাৰ ৰাস্তাত টুকটুক কিবা ক'বা তুমি কিবা ক'বা নেকি নক আকৌ দাসে কিবা নক আমাৰ এইটো গলি গলো সি মতিহীন পুৰা চাই আছে এইফালে চা এইফালে আমাৰ বেবীটো কি নামের নয়না বেবী এটা আমার নয়না বেবী দেখিছা হাই দিয়া এইটো আমার পেছালি তা টোপনি হয়ে গল হ'ল আৰু বেলি আছে হোৱা নাই এই আমাৰ ৰান্ধনী এইফালে আমাৰ ফটো সেশন চলি আছে মাক দেউতাক জীয়েক এইটো কেমেৰা আজিৰ দিনটোত কি কৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ব্যস্ততাৰ মাজতো যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ